বাবা, 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 কাইলৈ সূৰ্যগ্ৰহণ নহয়, ৰাতিপুৱা সোনকালে উঠিবি দেই। আৰু সোনকালে উঠি গা পা ধুই লৈ ভাত পানী খাই লৈ আজৰি হৈ ল'বি। মই ক'লো কিন্তু পুৱাই যাতে মই জোকাই থাকিব নালাগে দেই। শুন ৰাতিপুৱা সোনকালে উঠিবি দেই। 9:13 মানৰ পৰাই লাগিব, সেই গতিকে তই 9টা বজাৰ আগতে আজৰি হৈ ল'বি। হ'ব দিয়া মা, মোক পুৱাই জোকাই থাকিব নালাগে। মই মোবাইলত এলাৰ্ম দি থৈ দিম আৰু মই সাৰ পাম দিয়া। জানো নহয় তোৰ কথা। মোবাইলত এলাৰ্ম দি কেইদিন মোবাইলটোত টোপনিতে নে কিহতে বন্ধ কৰি ঘুমাই থাক। মুঠতে শুন, মই তোমাক কৈছো আৰু দেই, ৰাতিপুৱা অলপ সোনকালে উঠিবা আৰু দেই। জানাই নহয় সূৰ্যগ্ৰহণ লাগিব, মই কাম বন কৰি আজৰি নাপাম বুজিছা। তাৰপিছত তুমি দিনৰ দিনটো শুয়ে থাকিব পাৰিবা 3টামান বজালৈকে দেই বাবা। তাৰপিছত তুমি সোনকালে উঠিবা দেই। অ'কে, এতিয়া তুমি সোনকালে শুই থাকা। গুড নাইট বাবু। অ'কে মা, গুড নাইট। বাবা, তোক মই ৰাতিপুৱা যোগ কৰিব লাগে বুলি কালিয়ে কৈছিলো নে নাই? সোনকালে উঠিবলৈ কৈছিলো নে নাই? কুকুৰ চাল্লা, তই মোক ইমান জ্বলাই গলাই দিছ। ইমান দেৰিলৈকে তই শুই থাক। উঠ। শান্তি নাই, মই শান্তি নাই। নুঠোৱে যাচোন, নুঠোৱে। মই নুঠোৱে। সদায় মোক ৰাতিপুৱা হোৱাৰ লগে লগে জ্বলাই গলাই খাই। সূৰ্যগ্ৰহণ হ'ল, মোৰ তাতে কি হ'ল? মই নুঠোৱে যাচোন, নুঠোৱে। তই মোৰ লগত পই সাজি কৰি নালাগিবি। ৰাতিপুৱা হৈছে, তই উঠি গা পা ধুই খাই বৈ ল। তই যাকে হ তাকে মোক আজৰি কৰি দে বুজিছ। উঠ চাল্লা, উঠ। কাম বন নাই, খালি ঘুমাবি আৰু ঘুমাবি। খোৱা আৰু খোৱাৰ বাদে তোৰ একো নাই চাল্লা, কটা নিধক। পুৱাই সদায় খালি এই কেতেৰা মাতবিলাক শুনো। দিনটো মোৰ বেয়াইছে। পুৱাই কেতেৰা মাতবিলাক শুনো। মোক খোৱা বোৱাৰ কথা কৈ নাথাকিবি। সুধিছো এতিয়া মই। খোৱা বোৱাৰ কথা কৈ নাথাকিবি। মই নাখাওঁ ভাত নাখাওঁ। খোৱা বোৱাৰ কথা কৈ নাথাকিবি।